নমস্কাৰ, মই ৰাজদীপ মহন্ত দৰং মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ। আমি জানো যে বৰ্তমান সময়ত কৰোনা মহামাৰীয়ে দেশত এক সংকটৰ সৃষ্টি কৰিছে আৰু এই সংকটৰ সময়ত এই ভয়াৱহ পৰিস্থিতিৰ মাজত যোৱা 6 জুলাই তাৰিখে বিশ্ববিদ্যালয় অনুদান আয়োগে নিৰ্দেশাৱলী দিছে যে ছেপ্টেম্বৰ মাহৰ ভিতৰত আমাৰ যি ছেমিষ্টাৰৰ পৰীক্ষা সেই পৰীক্ষাসমূহ হয় অনলাইন অথবা অফলাইন পদ্ধতিৰে অনুষ্ঠিত কৰিব লাগে। এতিয়া কথা হ'ল এই ভয়াৱহ পৰিস্থিতিৰ সময়ত অফলাইন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয়। থাকিল অনলাইন পৰীক্ষাৰ কথা। আমাৰ অধিকাংশ ছাত্ৰ ছাত্ৰীৰ হাতত এটা দামী এণ্ড্ৰইড মোবাইল বা দামী স্মাৰ্টফোন থকাটো দূৰৰ কথা, এই ভয়াৱহ পৰিস্থিতিৰ সময়ত তেওঁলোকে ভালদৰে এসাঁজ খাবলৈ পোৱা নাই। গতিকে এনে এটা সময়ত অনলাইন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাটো সেই ছাত্ৰ ছাত্ৰীসকলৰ, আমাৰ দৰে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত জীৱনৰ পৰিপন্থী। গতিকে ভয়াৱহ পৰিস্থিতিৰ শেষত যেতিয়া পৰিস্থিতি ভাল হ'ব তেতিয়া অফলাইন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰা হওক। যদি কিবা কাৰণত পৰিস্থিতি ভাল নহয়গৈ তেনে ক্ষেত্ৰত বিকল্প মূল্যায়ন পদ্ধতিৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ লগতে আমাৰ পৰা এটা মাচুল আদায় কৰিছে। এই কৰোনা মহামাৰী সংকটৰ সময়ত আমাৰ দৰে দৰিদ্ৰ আৰ্থিকভাৱে দুৰাগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলে এই মাচুল আদায় দিয়াৰ সময়ত আমি সমস্যাৰ সন্মুখীন হৈছোঁ, আমি অসুবিধা পাইছোঁ। গতিকে এই মাচুল আদায় কৰা বা মাচুল সংগ্ৰহ কৰা ব্যৱস্থাটো সোনকালে বন্ধ কৰিব লাগে। গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে ঘোষণা কৰিছে যে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত নকৰে, তাৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীসকলৰ উচ্চতৰ মাধ্যমিক অথবা স্নাতকৰ ফলাফল তথা নম্বৰৰ ভিত্তিত তেওঁলোকক আসন দিব। এটা কথা হ'ল উচ্চতৰ মাধ্যমিকৰ 2টা বৰ্ষ আৰু স্নাতকৰ 3টা বৰ্ষত লাভ কৰা নম্বৰে ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ জ্ঞানৰ মানদণ্ড কেতিয়াও জুখিব নোৱাৰে। গতিকে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ছাত্ৰ ছাত্ৰীসকলৰ শেহতীয়া পৰীক্ষাৰ মাৰ্কশ্বিটৰ ভিত্তিত আসন দিয়াটো এটা অযুক্তিকৰ কথা। ইয়াৰ উপৰি তেজপুৰ বিশ্ববিদ্যালয়ে 31 জুলাইৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ শেহতীয়া পৰীক্ষাৰ মাৰ্কশ্বিট জমা দিবলৈ কৈছে। এই সময়ত মহাবিদ্যালয়সমূহে চূড়ান্ত ষান্মাসিকৰ পৰীক্ষাও অনুষ্ঠিত কৰিব পৰা নাই। তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কি ভিত্তিত তেওঁলোকৰ শেহতীয়া পৰীক্ষাৰ মাৰ্কশ্বিট 31 জুলাইৰ ভিতৰত জমা দিব? গতিকে ব্যৱস্থা অতি সোনকালে বন্ধ কৰিব লাগে। বিগত সময়ত আমি দেখি আহিছোঁ যে অসমত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত স্নাতক পৰ্যায়ত অধ্যয়ন কৰাৰ পৰা বঞ্চিত হয় আসনৰ অভাৱত। ইতিমধ্যে অসমৰ প্ৰায় 70% ছাত্ৰ ছাত্ৰী বঞ্চিত হৈছে। এইবাৰ অসমত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 1,82,262 জন। ইয়াৰ উপৰি CBSEত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছেই। তাৰোপৰি কৰোনা মহামাৰীৰ সময়ত স্নাতক পৰ্যায়ৰ শিক্ষাৰ বাবে অতি কম সংখ্যক ছাত্ৰ ছাত্ৰীহে বাহিৰলৈ যাব। গতিকে এই আসন নোপোৱাৰ যি সমস্যা, স্নাতক পৰ্যায়ত অধ্যয়ন কৰাৰ পৰা বঞ্চিত হোৱাৰ যি সমস্যা, সেই সমস্যা অধিক পৰিমাণে সৃষ্টি হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰ ৰক্ষা কৰি তথা তেওঁলোকক শিক্ষাৰ পৰা বঞ্চিত নকৰাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে, আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগে, যাতে কোনো এজন ছাত্ৰ ছাত্ৰীও শিক্ষাৰ পৰা বঞ্চিত নহয়।